পুনৰখন পহাৰে পথাৰ মাজি তহঁতক জমন নগৰে। এই কাব্য জীয়াই থকালৈকে নিজেও আপোনাক দৈত্যক পঠিবৰ বাবে, যদি দৈত্যক পঠিব খোজে তেন্তে প্ৰথমতে মোক পথ কৰিব লাগিব। এয়া তুমি কি কৈছা কাব্য? তুমি আমাৰ পৰম ভক্ত, ভক্তৰ স্থান সদায় আমাৰ হৃদয়ত। শুনা কাব্য, পাহৰি তুমি আজি আমাক দানৱক দিছা জীৱন ৰক্ষাৰ প্ৰতিশ্ৰুতি। সেয়ে শুনা, সৃষ্টিৰ কল্যাণৰ বাবে স্ব ইচ্ছাই দানৱক বধিবৰ বাবে দিয়া অনুমতি নাই। প্ৰভু, আপোনাৰ আগতে কেতি কথাকে বাৰে বাৰে প্ৰকাশ কৰাৰ মোৰ নাই ইচ্ছা। তথাপিও প্ৰভু, হয় যদি হওক মহাপ্ৰলয়ে বিশ্ব ব্ৰহ্মাণ্ডত, তথাপিও মোৰ প্ৰতিশ্ৰুতি পালি দানৱৰ জীৱন মই কৰিম ৰক্ষা, কাৰণ মই প্ৰতিশ্ৰুতিবদ্ধ। ঋষি পত্নী হৈ কিমান অহংকাৰ! যোৱা সুদৰ্শন, তুৰন্তে নিধন কৰা এই দেৱী কাব্য। অতি উত্তম প্ৰভু, অতি উত্তম। প্ৰভুৰ হাতে আজি কাব্যই লভিব মুক্তি। যোৱা সুদৰ্শন, প্ৰভুৰ হাতে আজি কাব্যই লভিব মুক্তি। প্ৰভুৰ হাতে আজি যোৱা সুদৰ্শন, তুৰন্তে নিধন কৰা এই দুৰন্ত দৈত্য। So